Hey guys, welcome back to my YouTube channel RJ Kutoki. তো মই ৰক্তিম জ্যোতি কুটুকীয়ে স্বাগতম জনাইছোঁ আপোনালোকক। খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আহি আছোঁ, গৈ আছোঁ বৰগাং। ভিতৰুৱা ৰাস্তাই আহিছোঁ আমি, লগতে আমাৰ ফকচ মানে সমাধা কৰি গৈ আছে। এটা দিলে আমাৰ মানে গাড়ী চলাই আছে, তো খাই দিবলৈ অলপ প্ৰব্লেম হৈ গৈছে। বলক ভিডিঅ'টো চাই চাই গৈ থাকোঁ। বাইক পোহা আৰু বিয়া পাতি মাইকী পোহা একেটা নিচিনাই হৈ আছে। কথাটো তেনেকুৱা হৈ আছে নহয় নাই। বাইকত ডেইলি 100 টকা তেল ভৰালে মানে তোৰ 1 লিটাৰ তেল পায়হে যে। মাইকী পঢ়িলেওতো তেনেকুৱাই হ'ব ৰ। ৰাইজৰ ৰুই হোৱাই নাই দেখোন এতিয়ালৈকে। বোলে এতিয়াও বাকী আছে। सिग्नल दिबी बे भाई, सिग्नल दिबी मेन रास्ता। हाँ, ये रास्ता एकदम पूरा बनाया আছে মানে। ভালকৈ চলাবি দেই, শ্লিপ নেমাৰিবি। এইটো কি চেণ্টাৰ? হা, বিহালী চেণ্টাৰ, বিহালী থানা। রাস্তা তার রাস্তা দিয়ে যাওয়া হয় কিন্তু এখানে হসপিটাল হসপিটাল ওনার স্কুল লাইনে নাকি ও পিঙ্কু ভাই সিধা ইয়ালাই ভাই গেল না। নমৰা আগতে ডেথ চাৰ্টিফিকেট উলিয়াই দিলে। হে কাৰ হয়? এইটো হয় তোৰ যে তোৰ যে মানে মোৰ যে মানে কেথলিকত ডেলিভাৰী হৈছিলে তো। কেথলিকত ডেলিভাৰী হৈছে।
এই মোৰ বাইকটো ল তোৰ বেলেগৰ বাইক ল'বলৈ কোৱা নাই সৰু এটা কামৰ কাৰণে সোমাইছিলোঁ বিহালী হস্পিটেলত তো আকৌ কামটো হৈ গ'ল গৈ আছোঁ এতিয়া বৰগাঁ প্ৰথমতে যাম কলেজ তাৰপিছত বৰগাঁ তো বোলক ভিডিঅ'টো চাইছে কথা এটা কিবা এটা কৈ দিয়ক আগফালে ৰাস্তা বেয়া খালি লগ কৰিবি এক্সিডেণ্ট নকৰিবি তই নিউট্ৰেল কৰিছিলি চাগে সেইটো কাৰণে এনেকুৱা হৈছে অঁ ইয়াৰ এটা অলপ মানে তই এৰোপ্লেন চলাই মানে এখন চলাব নোৱাৰা হৈ গৈছে মানে ট্ৰেইন ৰাস্তাত চলোৱা আৰু এইডালত চলোৱা হয় এৰোপ্লেন চলাব নোৱাৰা হৈ গৈছে বাৰু এইখন কাৰণ এৰোপ্লেনটো হাৱাতে উৰি থাকে মই হাৱাত নোৰাও বাৰু ফোন কেমেৰা নিদিবি ফোন কেমেৰা নিদিবি তই অঁ এই আমাৰ ঘণ্টাটো আগত আহি পাই গ'লে এই ঘণ্টা এই অলপ ঘূৰি আহোঁ হা এই বেমাৰী গাড়ী কিনিলে এনেকুৱা হ'বই আৰু এনেকৈ আমি দুইটা গৈ আছোঁ পংকজ আৰু মই বিহালী কলেজৰ ফালে তো পংকজৰ ঘৰ বিহালী কলেজৰ ওচৰতে তাতে নামিবহি তাৰপিছতে আমি গৈ আছোঁ ব'লক এইখনেই আছে বিহালী কলেজখন তো বিহালী কলেজখনৰ এই বাউণ্ডেৰীটোত কিবাকিবি বিল্ডিং বনাই আছে তো ডিপাৰ্টমেণ্টৰ কিবাকিবি তো সৰু অকণমানি কাম এটা আছে তো সেই কামটো কৰি লওঁ কলেজত তো ব'লক ভিডিঅ'টো চাই থাকক ভিডিঅ'টো ইয়াৰ পিছত মই আকৌ যাম এজন মহাৰজা পিংকু আমাৰ ঘৰত গৈছিলে তো আহিলৈ সি পূৰা কাপোৰ চাপোৰ খুলি মহাৰজা হৈ বহি আছে কি এটা খোৱাবি মুৰ্গী এটা খোৱাবি আৰু আমাৰ ঘৰৰ পৰা আহিব তই একদম পূৰা দন হৈ আহি যাবি হা তাৰ মোচন চাপ বহাৰ